फैगौ लोकसभा बिसायख'थिखौ नोजोर होनानै खुंथाय हानजा आरो बेरेखा हानजाफोरा गावबागाव हानजाखौ गोख्रों खालामनो नाजानायखौ नुनो मोन्दों। हादरसानि जेरावबो बिसायख'थिनि बारा बारहांनाय समावनो तृणमूल कंग्रेसआबो हानजाखौ गोख्रों खालामनो थाखाय नाजादों। बेबादिनो दिनै गसाइगाव बियाबनि हारापुटा सादभाबना भवन मिरुआव तृणमूल कंग्रेसनि मोनसे मावथि जथुमा जायो। लोकसभा बिसायख'थिखौ नोजोर होनानै हानजानि थाथायखौ गोख्रों खालामनो थाखाय मावथि जथुमाखौ खालामनाय जादों। बे मावथि जथुमाव तृणमूल कंग्रेसनि आफादगिरि रिपुन बराया नुजाथिनानै खौरांगिरिनि सिगाङाव खुंथायाव थानाय बिजेपि हानजाखौ सोंखारिनानै फ्लाइअभार राम मन्दिर बानायनानै दावबायब्लानो जौगाखांनाय जाया, गुदि थाखोआव रायजोफोरनि रांखान्थि जौगानाय आरो बायनाय गोहो बांब्लासो जौगानायखौ बुजियो होनना फोरमायनानै बिथाङा गाव नागारनानै फैनाय कंग्रेस हानजाखौबो गोख्रों रावजों सोंखारिनानै भारत उदांस्रिनि समाव बावसोमनानै जाबादियै आवगायबोदोंमोन बेबायदि बावसोमनाया दिनै खमायबोदों। रायजोफोरखौ जेरैबायदि बजबनानै लानांगौमोन बेबायदि बजबनानै लानो हायाखै। बावसोमनाय गोहो गैयैनि थाखायनो रायजोफोरा कंग्रेसखौ नागारदों। कंग्रेस हानजायाव दैदेनगिरिफोरा जाख्लबनायखौल' गोसो होयो आरो सानफा एफा हानजानि दैदेनगिरिफोरा हानजा नागारदों होनना फोरमायो रिपुन बराया। लोगोसेयैनो रिपुन बरा बिथाङा बदरुद्दिन आजमला बिजेपिनि बि टीम बिजेपिनि जानानै खामानि मावबोदों। आसामाव तृणमूल कंग्रेसनि अनगा बेरेखा हानजा गैया होननानै थाबैनो तृणमूल कंग्रेसनि बिजाथिखौ थि खालामगोन होनना फोरमायो। আমাৰ চূড়ান্ত পৰ্যায়ত আছে, কিন্তু আমাৰ হেৰিয়াৰ লগত গোটেই ইণ্ডিয়া এলায়েন্সৰ গোটেই যিটো নেশ্যনেল লিডাৰশ্বিপ, এই নেশ্যনেল লিডাৰশ্বিপৰ লগত গোটেই বস্তুটো ফাইনেল হোৱা নাই আৰু ফাইনেল নোহোৱাৰ কাৰণেই আমি ৱেইট কৰি আছোঁ আৰু খুব সোনকালে ফাইনেল হ'ব আৰু ফাইনেল হ'লেই এইটো ঘোষণা কৰা হ'ব। ছাৰ প্ৰাক্তন নহয়, দুৰৱস্থাৰ বিষয়ে মানে এতিয়া ধৰক যিটো দল মই এৰি আহিছোঁ সেইটো দলৰ ওপৰত মই বিশেষ ক'ব খোজা নাই। খালি এটাই কথা, দুৰৱস্থাটো এইটোৱেই যে কংগ্ৰেছে যি দেশৰ কাৰণে ত্যাগ কৰিছে আৰু ত্যাগ কৰি যি স্বাধীনতা আনিছিলে, অনাৰ পিছত কংগ্ৰেছে চৰকাৰত প্ৰায় 60 বছৰ আছিল। এই চৰকাৰত থকা সময়ত কংগ্ৰেছৰ নেতাসকলে ৰাইজক যেনেধৰণে তেওঁলোকে ৰাইজক আঁকোৱালি ল'ব লাগিছিল বা যেনেধৰণে ৰাইজক গুৰুত্ব দিব লাগিছিল, সেইটো নিদিয়াৰ কাৰণে ৰাইজ লাহে লাহে কংগ্ৰেছৰ পৰা আঁতৰি গৈছে। আৰু নেতাসকলে যিটো তেওঁলোকে যি ধৰণে ত্যাগৰ মনোভাৱ থাকিব লাগে, স্বাধীনতা আন্দোলনত যেনেকৈ ত্যাগৰ মনোভাৱ আছিল, পিছৰ ফালে নেতাসকলৰ ত্যাগৰ মনোভাৱ নোহোৱা হ'ল। কেনেকৈ লুটি পুতি খাওঁ মাত্ৰ সেইটো চিন্তা হ'ল আৰু সেইকাৰণে ৰাইজে কংগ্ৰেছক বেয়া পাইছে। আৰু কংগ্ৰেছৰ কেইবাজনো নেতা বা বিধায়কে বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে বুলি ইতিমধ্যে বাতৰি পোৱা গৈছে। নাই, এইটো সেইটো আপোনালোকেও দেখিছে, আমিও দেখিছোঁ, সেইটো হয়। আৰু কিন্তু সেইটোৰ কাৰণে অকল তেওঁলোককেই জগৰীয়া কৰিবলৈ নহ'ব, এইটো বিজেপিও তাৰ কাৰণে জগৰীয়া। কাৰণ দেশৰ গণতন্ত্ৰটো সুৰক্ষা কৰাটো ৰুলিং পাৰ্টিৰো দায়িত্ব আছে, কিন্তু বিৰোধীক নিঃশেষ কৰিবলৈ চেষ্টা কৰাটো সেইটো ৰুলিং পাৰ্টিৰ কাৰণে এইটো ঠিক কথা নহয়। কাৰণ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে মই বিৰোধী শূন্য কৰি দিম, আৰু তেওঁ নিজেই কৈছে যে বিজেপিত থাকিলে কোনো কংগ্ৰেছত থাকিলে বা বিৰোধীত থাকিলে কোনো MLA কোনো অনুদান নাপাব। আৰু তেওঁ কালি নে পৰহি তেওঁ নিজেই কৈছে যে ৰাজীৱ ভৱনৰ চব মানুহ মোৰ মানুহ, আৰু দৰকাৰ হ'লে ৰাজীৱ ভৱনত মই কাৰফিউ কৰি দিম। গতিকে এই কথাবিলাক এজন মুখ্যমন্ত্ৰীয়ে কোৱা মানে তেওঁ বিৰোধী দল গণতন্ত্ৰ তাৰমানে তেওঁলোকে বিশ্বাস নকৰে। গণতন্ত্ৰত বিৰোধী দল হৈছে মূল শক্তি, কিন্তু বিৰোধী দলক তেওঁলোকে শেষ কৰিবলৈ লোৱাটোৱে তেওঁলোক যে একনায়কত্ববাদী, তেওঁলোকে সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিছে। গতিকে এনেকুৱা কথাবিলাক আমি গৰিহণা দিছোঁ আৰু ৰাইজেও ইয়াক প্ৰতিবাদ কৰিব লাগে। ছাৰ আপোনালোকে এলায়েন্সৰ পৰা যদি এলায়েন্স হয় অসমত, যদি 1-to-1, মই এলায়েন্স বুলি নকৈ 1-to-1 কণ্টেষ্ট কৰিছোঁ, বিজেপিৰ বিৰুদ্ধে যদি এজনেই কেণ্ডিডেট থাকে তেতিয়াহ'লে বিজেপি চুপ্ৰা চাপ এখনো আসন বিজেপি অসমত পাব। UDFটো আপোনালোকে চবেই দেখিছে, UDFটো বি টিম হিচাপে কাম কৰি আছে। UDFে বিজেপিৰ বি টিমেতো চবেই কৈ আছে, চব ঠাইতে কৈ আছে। নহ'লে তেওঁলোক কিয় ইণ্ডিয়ান এলায়েন্সত নাহিলে, ইণ্ডিয়া এলায়েন্সত সোমাব নোৱাৰিলে কি? আমি বাৰু অসমত আমি তেওঁলোকক বেয়া পাইছোঁ, কিন্তু এই ভাৰতবৰ্ষৰ 28টা পাৰ্টীয়ে তেওঁলোকক কিয় বেয়া পালে? 28টা পাৰ্টীয়ে তেওঁলোকক ৰিজেক্ট কৰিলে। তাতে বুজক যে AIUDFক
এই বিজেপিৰ বি টিম, কাৰণ আমাৰ যুদ্ধখন হৈছে বিজেপিৰ বিৰুদ্ধে। গতিকে বিজেপিৰ লগত মিতিৰালি থকা কোনো দলক আমি কেতিয়াও ল'ব নোৱাৰোঁ। থেংক ইউ ছাৰ। অভাৱ নাই, আপুনিতো দেখিছে আজি কিমান ইছ্যু, আপোনাৰ এইবিলাকেই ইছ্যু। মূল্যবৃদ্ধিটো আছেই, মানুহে আজি খাবলৈ পোৱা নাইকিয়া, এসাঁজ খাইছে এসাঁজ নাই খোৱা। আজি এইটো কি বুলি কয়, উন্নয়ন নাই, অকল ফ্লাইঅভাৰ হ'লে উন্নয়ন নুবুজায়। গাঁৱৰ মানুহৰ উন্নয়ন হ'ব লাগিব, অকল ফ্লাইঅভাৰ বনালে, মেডিকেল কলেজ বনালে উন্নয়ন নহয়। ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ কাৰণে 25 কোটি টকা দিছে, তাৰ সেইটো উন্নয়ন নহয়। ৰাম মন্দিৰ দৰ্শন কৰিব লাগে আমি, কিন্তু দৰ্শন কৰিলে উন্নয়ন নহয়, তাৰ কাৰণে চৰকাৰী টকা দিছে। উন্নয়ন হয় মানুহৰ অৰ্থনৈতিক অৱস্থা আপুনি আগবঢ়াব লাগিব, ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লাগিব, কিন্তু বিজেপিয়ে সেই কাম নাই কৰা, নকৰে। কাৰণ ভোট লাগে, ভোটটো কিনি ৰাখিব লাগে ভোট, সেইকাৰণে তেওঁলোকে এই কামবিলাক নকৰে। সেইকাৰণে এইবিলাক বহুত ইছ্যু আছে, এনেকুৱা বহুত ইছ্যু, সাম্প্ৰদায়িক ইছ্যুৰ পৰা ধৰি বিভিন্ন ইছ্যু আছে। এইবিলাক ইছ্যু লৈ আমি ৰাইজৰ মাজলৈ